কৃষ্ণ পালে চিত্ৰ দিয়া বচিল অন্তকাল পুত্ৰৱতে প্ৰজাপক লীলা প্ৰতিপাল এই কোটি পাঠাচাৰ্য পাঠেকী সমূহে আমাৰ মাজত দাঙি ধৰিব। এই কথাখিনি যাতে আমি প্ৰত্যেকেই উপলব্ধি কৰি আমি সেই গুণ নামখিনি আমি হৃদয়ঙ্গম কৰিব পাৰোঁ, এইটো আমাৰ চেষ্টা থাকিব লাগিব। আমি আগবাঢ়িছোঁ এতিয়া ভাগৱতখনৰ যি গুৰুজনাই লিপিবদ্ধ কৰিছে। হৰি 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 কথা কহি কোনে ইটো মোৰ ঘূৰ দুখ পৰি হৰি 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 কৃপাময় কৃষ্ণ শৰণে ৰাখায় আমাক কৃপাময় কৃষ্ণ শৰণে ৰাখায় আমাক। তেখেতৰ আত্মাই বিদেহী আত্মাই যেন বৈকুণ্ঠ স্থান পাওক তাৰ কামনাৰে আজি আমি এই স্থানতে প্ৰভু ভগৱন্তলৈ সেৱা নিম। জান আপোনাৰ মহিমা আপুনি বেগত কৰি জীৱকো কৰি উপৰি টান ৰাম জীৱকো কৰি উপৰি টান। কৃষ্ণ Hola,
কৃষ্ণ কৃষ্ণ আমি গুৰুৰ বাবে আমি সেৱা কৰিছোঁ কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত
আজি প্ৰথম দিনত আজি তেখেতসকলে আজি ভাষাৰ আগমনত আজি আমাক এভাগী ভাড়া হৈছে। এই ভাড়া ভাগৱত সকলো এই কলনীয় সকলো বৰ্ণাংশ ৰাইজৰ একত্ৰ হৈ সকলোখিনি আশীৰ্বাদ হয় দিব লাগে। নিজৰ কাল
আগবাঢ়ি যাওক এখেতক এখেতক মই ভাগৱত অঁ এখেতক কিন্তু শৰাইখন কোনে লৈছিলে শৰাইখন লওক আপোনালোকে আপুনি ভাগৰ আপুনি ভাগৰ এইজনে দিব গৃহত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইতিমধ্যে ভাগৱত আগমন হৈ নামঘৰৰ বাটচৰামুখ পালেহি আৰু খন্তেক সময়ৰ পাছতে আজীৱন সেৱাৰ স্থলীত এই নামঘৰৰ ভিতৰত ভাগৱত প্ৰৱেশ কৰিব। গতিকে সকলো ভকত বৈষ্ণৱ আই মাতৃক আমি নামঘৰৰ ভিতৰত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
স্ত্রী ভগবান